নমস্কাৰ বন্ধুসকল, মই ইমৰান আৰু আপোনালোকে চাইছে ভিডিঅ'টো গ্ৰীণ আছাম আইবি নামৰ চেনেলটোত। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ খুবেই ভাল লাগিব। আজি এটা বহুত মজাদাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বন্ধুসকল, যোনটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বুজি পাব তেওঁলোকে কাৰোবাৰ মোবাইলৰ পৰা ফটোজ বা কাৰোবাৰ মোবাইলৰ কণ্টেক্ট নাম্বাৰ বা ফটোজ হওক বা কণ্টেক্ট নাম্বাৰে হওক, আপুনি যদি ভাবিছে যে আপোনাৰ তাতে আনিবলৈ যে তেওঁৰ মোবাইলত কেইটা কণ্টেক্ট নাম্বাৰ আছে বা তেওঁৰ মোবাইলত কেইটা ফটো আছে বা তেওঁ কি ফটো মাৰিছে বা কল ৰেকৰ্ড কেনেকৈ হেক কৰি, এইটো এটা হেকিঙৰ ওপৰত ভিডিঅ' বন্ধুসকল, কেনেকৈ আপুনি আনিব। তো ইয়াৰ ওপৰত ভিডিঅ'টো বন্ধুসকল। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে একেবাৰে সম্পূৰ্ণ ভিডিঅ'টো চাব, কোনো ধৰণৰ স্কিপ নকৰিব, নহ'লে আপোনালোকে বুজি নাপাব বন্ধুসকল। মজাদাৰ ভিডিঅ' আপোনালোকে চাওক আৰু মই 100% গেৰাণ্টি দিছোঁ আপুনি এইখিনি কামত আপুনি সফল হ'ব। মই নিজেই সফল হৈছোঁ আৰু আপুনি সফল হ'ব। তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো বলক আজিৰ ভিডিঅ'টো কিহৰ ওপৰত, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, ইয়াত মই আপোনালোকক কৈ দিওঁ, মোৰ মোবাইলটো MI মোবাইল, সেইটো কাৰণে আপোনালোকে যদি MI হয় বা যিকোনো মোবাইল হয় আপুনি কৰিব পাৰিব। ধৰক মই MI মোবাইল কেনেকৈ কৰিব তাৰ ওপৰত মই দেখুৱাই আছোঁ বন্ধুসকল। আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলত থকা ছেটিংছ দেখা পাব, আপোনালোকে ছেটিংছ দেখা পাইছে, এই ছেটিংছত ক্লিক কৰিব আৰু ছেটিংছত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো অ'পেন হ'ব। পেজটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে কি কৰিব, আপোনালোকে এনেকৈ তলত যাব, একেবাৰে তলত আহিব। তলত আহি আপোনালোকে অলপ ওপৰ ফালে যাব, ওপৰ ফালে গৈ পেলাই আপোনালোকে ইয়াত দেখা পাব, ইয়াত লিখা আছে যে MI একাউণ্ট। য'ত MI একাউণ্ট লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ইয়াত MI একাউণ্ট দেখা পাইছে, ইয়াত MI একাউণ্টত ক্লিক কৰিব আৰু MI একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে কি কৰিব বন্ধুসকল, ইয়াত আপোনালোকে এটা একাউণ্ট বনাই ল'ব। আপোনাৰ যোনটো একাউণ্ট মানে ধৰি লওক আপুনি যদি আপোনাৰ সেই মানুহজনৰ ধৰি লওক যাৰ কৰিব তাৰ একাউণ্টটো ইয়াত আপোনালোকে কানেক্ট কৰি ল'ব। কেনেকৈ কানেক্ট কৰিব, তো বন্ধুসকল ইয়াত চিং বুলি লিখা চিং আউট ইয়াত মাৰিব, মাৰি পেলাই তেওঁৰ একাউণ্টটো কানেক্ট কৰি ল'ব, মানে নাম্বাৰটো ডালি দিব। নাম্বাৰটো ডালি ইয়াত বন্ধুসকল আপোনালোকে কানেক্টটো কৰি ল'ব। বন্ধুসকল ইয়াত কানেক্ট কৰি ল'ব, ইয়াত ছেটিংছত মাৰি ইয়াত বন্ধুসকল আপোনালোকে নাম চাম দি ইয়াত আপুনি ধুনীয়াকৈ ইয়াত আপুনি কানেক্ট কৰি ল'ব। আৰু কানেক্ট কৰি চাওক মোৰ কোনকেইটা কানেক্ট আছে, ধৰি লওক এনেকৈ মই ৰিমুভ মাৰিব দেখাইছে, এইটো ৰিমুভ মাৰিব লাগিব। তো বন্ধুসকল সেই একাউণ্টটো আপোনালোকে কানেক্ট কৰি ল'ব। কানেক্ট কৰাৰ পিছত মানে যাৰ কৰিব তাৰ MI একাউণ্টটো এইটো এনেকৈ খুলি ল'ব। খুলি পেলাই এই একাউণ্টটো আপুনি আপোনাৰটোতো এনেকৈ একাউণ্ট কানেক্ট কৰি ল'ব, মানে যোনটো তেওঁৰটোত কৰিছে সেই একাউণ্টটো একেই একাউণ্ট আপোনাৰটোতো খুলি ল'ব। খুলি পেলাই আপুনি কি কৰিব, আপুনি কেনেকৈ সেই ফটোকেইটা আপোনাৰটোত আহিব আপুনি ভাবিছে ধৰি লওক কেনেকৈ সেই ফটোকেইটা আপুনি আপোনাৰ দেখা পাব। আপুনি তেওঁৰ ধৰি লওক, কিন্তু বন্ধুসকল ছেইম একাউণ্ট হ'ব লাগিব। ধৰি লওক তেওঁৰ যোনটো আপুনি একাউণ্ট খুলিছে বা তেওঁৰ একাউণ্টটো এনেকৈ চেক কৰি ল'ব, তেওঁৰ একাউণ্টটো চেক কৰি আপোনাৰ তাত কৰি ল'ব। আৰু যোনটো কোড আহিব তেওঁৰটোত সেই কোডটো আপুনি লৈ আপোনাৰটোত লগ ইন কৰি দিব। কৰাৰ পিছত আপুনি এনেকৈ আপোনাৰ একাউণ্ট খোল খাই যাব তেওঁৰ একাউণ্টটো। আৰু তেওঁৰ একাউণ্টটো খোল খোৱাৰ লগে লগে আপুনি কি কৰিব, ইয়াত তলত দেখা পাইছে এটা ছেটিংছ, সেই ছেটিংছ এটা দেখা পাইছে। তো বন্ধুসকল এই ছেটিংছত ক্লিক কৰিব। এইখিনি কাম কিন্তু তেওঁৰটোত কৰিব, যাৰ মোবাইল আপুনি হেক কৰিব তাৰটোত এনেকৈ কৰিব। কৰি পেলাই আপুনি কি কৰিব, এনেকৈ তলফালে যাব। তলফালে গৈ পেলাই বন্ধুসকল ইয়াত দেখা পাইছে গেলাৰী এনেকৈ অন কৰি দিব। এইটো মোৰ অফ আছিল, এইটো আপুনি এনেকৈ অন কৰিব। তো যদি অফ থাকিব এইকেইটা আপোনালোকে মেছেঞ্জাৰো অন কৰি দিব। তাৰপিছত এয়া কণ্টেক্ট নাম্বাৰ দেখা পাইছে এইটো অন কৰিব। এয়া কল হিষ্ট্ৰী এইটো অন কৰিব। কল ৰেকৰ্ড এইটো দেখা পাইছে ৰেকৰ্ডাৰ এইটো আপুনি অন কৰিব। মানে এইকেইটা এই 1 2 3 4 5 এইকেইটা বস্তু আপুনি অন কৰি দি দিব। অন কৰাৰ লগে লগে বন্ধুসকল কি হ'ব, যেতিয়া তেওঁ ধৰি লওক কিবা নাম্বাৰ এটা ছেভ কৰিব বা কিবা এটা, ধৰি লওক বন্ধুসকল মই আপোনাক দেখুৱাই আছোঁ কেনেকৈ আপোনাৰ তাত আহিব। তো বন্ধুসকল এইকেইটা কাম কাৰ তাত কৰিব, যাৰ মোবাইল আপুনি হেক কৰিব তেওঁৰটোত গৈ কৰিব। তেওঁৰটো MI হয় বা যি মোবাইল হয় এনেকৈ একাউণ্ট পাব। যদি ৰিয়েলমি হয় তো ৰিয়েলমি এনেকৈ একাউণ্ট বুলি আহিব, তো সেইটো আপোনাৰটোত খুলি ল'ব। খুলি পেলাই তাৰপিছত কি কৰিব আপুনি, এয়া চাওক কেনেকৈ সেই একাউণ্টৰ নাম্বাৰ মোৰ তাত আহিছে, মই আপোনাক দেখুৱাই আছোঁ বন্ধুসকল। এয়া চাওক কি কৰিব আপোনালোকে, ইয়াত নাম্বাৰ এনেকৈ শ্ব' কৰিব। কিন্তু আপোনালোকে কি কৰিব, কণ্টেক্টছ দেখা পাইছে, কণ্টেক্টছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে দেখা পাইছে অল কণ্টেক্টছ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে বন্ধুসকল এয়া চাওক সকলো একাউণ্ট ইয়াত আহি গৈছে। তো ইয়াত আহিছে অল একাউণ্টছ, মানে সকলো নাম্বাৰ, অল কণ্টেক্টছ নাম্বাৰ, মানে সকলো নাম্বাৰ ইয়াত আহিব। MI একাউণ্ট ইয়াত দেখা পাইছে, তাৰপিছত ডিউ, তাৰপিছত হোৱাটছআপ। এয়া চাওক মই ইয়াত গুগল যোনটো সেই গুগল একাউণ্টটো ইয়াত অন কৰিছোঁ, যাৰ কাৰণে এয়া চাওক এইটোত 11টা নাম্বাৰ আছে, যাৰ কাৰণে এয়া চাওক মোৰটোত এতিয়া 11টা নাম্বাৰ শ্ব' কৰিছে। আপুনি ইয়াত চাব পাৰে 11টা নাম্বাৰ শ্ব' কৰিছে। ওপৰত আপুনি চাওক 11টা নাম্বাৰ আহিছে। তো বন্ধুসকল
এনেকৈ শ্ব' কৰাৰ লগে লগে আপোনাৰ তাত সেই নাম্বাৰ কণ্টেক্টকেইটা আহি যাব। তো বন্ধুসকল ইয়াত মজা একদম মজাদাৰ, এইটো মজাদাৰ ভিডিঅ' বন্ধুসকল, এইটো মজাদাৰ একদম কি ক'ম। আপোনাৰ তাত আহিব বা গেলাৰীৰ ধৰি লওক ফটো য'ত তেনেকৈ তাত এনেকৈ যোৱাৰ লগে লগে বন্ধুসকল আপুনি ইয়াত আপোনাৰ ফটো তেওঁ যি ফটোৱে কৰিছে তুলিছে সেই ফটো আপোনাৰ ইয়াতে আহি যাব বন্ধুসকল, ইয়াতে আহি যাব আৰু আপুনি দেখা পাব। তাৰপিছত আপুনি কল ৰেকৰ্ডিংছ হওক কল ৰেকৰ্ডিংছত যাব, গৈ পেলাই তেনেকৈ কল ৰেকৰ্ডিংছতো যি ৰেকৰ্ডছ কৰিছে তেওঁ ৰেকৰ্ড কৰিছে সেই ৰেকৰ্ডো আপুনি পাব বন্ধুসকল। তো বন্ধুসকল এনেকৈ ছেটিংছকেইটা মিলাই পেলাই আপোনাৰ তাত সেই কল ৰেকৰ্ডো আহিব, প্লাছ গেলাৰীৰ ফটো আহিব, প্লাছ কণ্টেক্ট নাম্বাৰো আহিব। তো বন্ধুসকল ভিডিঅ'টো এটা মজাদাৰ ভিডিঅ' বন্ধুসকল, আপুনি এনেকৈ কৰি চাওক, তেতিয়াহ'লে দেখিব আপোনাৰ তাতো এনেকুৱা শ্ব' কৰিব সেই ফটো কণ্টেক্ট নাম্বাৰ যি আপোনাৰ তাত আনিব বিচাৰিছে সেইটো পাৰিব। তো বন্ধুসকল কল ৰেকৰ্ডো শুনিবলৈ পাব, তেওঁ কি কথা কৈছে কি নাই চব শুনিবলৈ পাব। তো বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল লাগে। যদি ভাল লাগে বন্ধুসকল এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।